হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পাকঘৰ দা কিটচেন। আজি লৈ আহিছোঁ এটি সহজ ৰেচিপি। সকলোৰে ঘৰতে বনাই চাগে। মোৰ অতিকৈ প্ৰিয় পটল ভাজি আৰু আলু ভাজি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিও আঁকোৱালি ল'ব আৰু মোক আগৰ দৰে সঁহাৰি জনাব। আহকচোন আমি ভিডিঅ'টি উপভোগ কৰোঁ। এয়া প্ৰথমে বনাব লৈছোঁ পটল ভাজি। পোনপ্ৰথমে পটলকেইটা বাকলিখিনি গুচাই ল'লোঁ, লৈ ভালদৰে ধুই ল'লোঁ, ধুই দুফালকৈ কাটি ল'লোঁ। এতিয়া প্ৰয়োজন অনুপাতে দিছোঁ নিমখ আৰু হালধি। নিমখ হালধি দি পটলখিনি ভালদৰে সানি ল'লোঁ আৰু তেলত ফ্ৰাই কৰিলোঁ। এটা পিঠি ভালদৰে ফ্ৰাই হোৱাৰ পিছত ওলোটাই দিছোঁ। আকৌ নেক্সট পিঠিটো ভাজি লৈছোঁ। ঢাকোন মাৰি দিছোঁ ভাজি থাকোঁতে আৰু জুই মিডিয়াম কৰি ৰাখিছোঁ। বেছি জুই দিব নালাগে, দেই যাব পাৰে। আমাৰ পটল ভাজি হৈ গৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। মই এতিয়া পটলখিনি উঠাই থ'ম। এতিয়া বাকী থকা পটলখিনিও এনেদৰে ভাজি ল'ম। আমাৰ গোটেইখিনি পটল ভজা হৈ গ'ল। এয়া আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আহিছোঁ আলু ভাজি ৰেচিপিলৈ। এনেদৰে দুফালকৈ আলু ভাজি খাই বহুতেই ভাল লাগে। যিকোনো অনুষ্ঠানৰ ভোজত এনেকৈ আলু ভজা দিয়া দেখা যায়। মোৰ অতিকৈ প্ৰিয় এনেধৰণে ভজা আলু। বহুতৰে ঘৰত হয়তো বনায়, খুবেই সোৱাদ লাগে। আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব লৈছোঁ। আহকচোন আমি আলু ভাজি ৰেচিপিটো উপভোগ কৰোঁ। পোনপ্ৰথমে মই আলুখিনি বাকলি গুচাই ভালদৰে ধুই ল'লোঁ আৰু ডাঙৰকৈ কাটি ল'লোঁ। আলুকেইটা অলপ ডাঙৰেই আছিলে, সেইকাৰণে মই 4 ফালকৈ লৈছোঁ। মধ্যমীয়া জোখৰ হ'লে দুফাল কৰি ল'লেই হৈ যাব। আলুখিনি ভালদৰে ধুই মই দাইলৰ কুকাৰতে বইল হ'বলৈ দি দিম। এয়া দাইলৰ লগত আলুখিনি দি দিছোঁ। আলুখিনি সিজাই ল'ম। পানী এড কৰিলোঁ আৰু দাইলৰ লগতে মই তাত নিমখো দি দিছোঁ। 2টা চিটি মাৰিলেই হৈ যাব। আমাৰ আলুখিনি বইল কৰা হৈ গৈছে। আলুখিনি উলিয়াই ল'লোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে। সিজাই লোৱা আলুখিনিত এতিয়া মই এড কৰিম অকণমান হালধি আৰু অকণমান নিমখ। যিহেতু আলুখিনি দাইলৰ লগত বইল কৰোঁতে নিমখ দিয়া হৈছিলে, সেইকাৰণে মই এতিয়া বেছি নিমখ নিদিওঁ, অকণমানহে দিম। আলুখিনি নিমখ হালধি ভালদৰে সানি ল'লোঁ। এতিয়া মই আলুখিনি ভাজি ল'ম। যিহেতু মোৰ পটল ভাজিৰ ৰৈ যোৱা তেল আছিলে, গতিকে মই আৰু বেলেগকৈ তেল নিদিওঁ। ৰৈ যোৱা তেলখিনিতে মই আলুখিনিও ভাজি ল'ম। কেৰাহীটো পুনৰাই জুইত দি দিছোঁ আৰু ইয়াতে নিমখ হালধি সানি থোৱা আলুখিনি দি দিলোঁ।
অতিকৈ সহজ এই আলু ভাজি বনাবলৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে। অকণমান সময় হাই ফ্লেমত ৰাখিছোঁ। ঢাকোন দিব নালাগে, ঢাকোন নিদিয়াকৈ বনাব পাৰি। হাই ফ্লেমত অকণমান সময় 1 মিনিট বা 2 মিনিট ৰখাৰ পিছত লুটিয়াই দিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে। এনেদৰে দুটা ফালে ভালদৰে ভাজি ল'ম। এই আলুটো একচুৱেলি ড্ৰাই কৰি খাই মই বেছি ভাল পাওঁ। চবৰে জুতি বেলেগ বেলেগ হয়। মই অকণমান ড্ৰাই কৰি লৈছোঁ। ইচ্ছা কৰিলে আপোনালোকে অকণমান কম কৰি ভাজি ল'ব পাৰে। আমাৰ প্ৰথম আলু ভাজিখিনি হৈ গৈছে। এতিয়া বাকী থকা আলু ভাজিখিনিও মই এনেদৰে ভাজি ল'ম। গোটেইখিনি আলু ভজা হৈ গ'ল আৰু মই জুই বন্ধ কৰি দিলোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি আলু ভজা হৈ গৈছে। এয়ে আছিল আজিৰ আলু ভাজি আৰু পটল ভাজিৰ ৰেচিপিৰ ভিডিঅ'। আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোক উপকৃত হ'ল। যদি ভিডিঅ'টি ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।